নমস্কাৰ মই ধ্ৰুব সকলোকে স্বাগতম জনাইছো সূৰ্যোদয় ইউটিউব চেনেললৈ আজি সানডে অৰ্থাৎ দেওবাৰ আৰু আজি মই যাবলৈ ওলাইছো ৰয়িং আৰু এতিয়া সময় প্ৰায় 3:05 মিনিট আছে শিৱসাগৰৰ পৰা ৰয়িং যথেষ্ট দূৰ খুব সোনকালে যাত্ৰা আৰম্ভ কৰিম বুলি উঠিছিলো আসলতে আহকচোন ভিডিওটো আৰম্ভ কৰো
শিৱসাগৰৰ পৰা আহি অৱশেষত আমি ৰয়িং পালোহি। চাওক কি সুন্দৰ পৰিৱেশ, আপোনালোকে চাওক। চাৰিওফালে শান্ত পৰিৱেশ আচলতে। পালোহি ৰয়িং, আৰু আপোনালোকে প্ৰকৃতিৰ যি সৌন্দৰ্য আপোনালোকে উপভোগ কৰিবলৈ পাইছে, এয়া চাওক। ৱাও, মজা লাগিছে। এয়াই আছিল ৰয়িং বিশেষ ব্লগ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।